Hello everyone, welcome to my YouTube channel. Let's know দৰ্শকসকল মোৰ আজিৰ এই ভিডিঅ'টিত আপোনালোকক ছিংগাপুৰ দেশখনৰ বিষয়ে দুই এষাৰ ক'বলৈ ওলাইছোঁ। দৰ্শকসকল, ছিংগাপুৰ দক্ষিণ পূব এছিয়াৰ এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ই প্ৰায় 63খন দ্বীপ আৰু উপদ্বীপেৰে গঠিত হৈ আছে। ইয়াৰ মাটিকালি প্ৰায় 734.3 বৰ্গ কিলোমিটাৰ আৰু ই বিষুৱ ৰেখাৰ 1 ডিগ্ৰী উত্তৰে অৱস্থিত। দৰ্শকসকল, এই দেশখন গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ অন্তৰ্গত আৰু উষ্ণতা আৰু আৰ্দ্ৰতা বায়ুমণ্ডলত গোটেই বছৰেই থাকে। দৰ্শকসকল, ছিংগাপুৰৰ জনসংখ্যা প্ৰায় 5.7 মিলিয়ন। জনবসতিৰ সৰহভাগ লোক চীনা, মালয় তথা ভাৰতীয় মূলৰ। দেশখনৰ প্ৰধান ধৰ্ম বৌদ্ধ যদিও খ্ৰীষ্টান আৰু মুছলমান ধৰ্মাৱলম্বী লোকসকলো ইয়াত বসবাস কৰি আছে। দৰ্শকসকল, ছিংগাপুৰৰ মালয়, মেণ্ডাৰিন আৰু তামিল প্ৰধান ভাষা। ইয়াৰ উপৰিও ইংৰাজী ভাষাটিও প্ৰচুৰ পৰিমাণে লোকসকলে ব্যৱহাৰ কৰে। দৰ্শকসকল, 1867 চনত ব্ৰিটেইনে ছিংগাপুৰ দখল কৰি শাসন কাৰ্য চলাই গৈছিল। অৱশ্যে 1959 চনত এই দেশখনে ব্ৰিটিছ তথা মালয়েছিয়াৰ পৰা স্বাধীনতা আজুৰি আনিবলৈ সক্ষম হয় আৰু তেতিয়াৰ পৰাই ছিংগাপুৰ গৈ ৰিপাব্লিক অৱ ছিংগাপুৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। দৰ্শকসকল, দেশখনত সংসদীয় চৰকাৰ এখনে কাৰ্যভাৰ চলাই বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ ধ্বজাবাহক বিভিন্ন জাতি উপজাতিসমূহক একতাৰ ডোলেৰে বান্ধি দেশ প্ৰগতিৰ দিশত চিৰ ধাৱমান। দৰ্শকসকল, ছিংগাপুৰ চহৰখন দেশখনৰ ৰাজধানী আৰু ই গোলকীয় ব্যৱসায় বাণিজ্যৰ থলী। দৰ্শকসকল, ই বিমান তথা জাহাজ সেৱাৰ ঘাই কেন্দ্ৰ। বিশ্বৰ সবাতোকৈ খৰচী চহৰবোৰৰ ভিতৰত ছিংগাপুৰ চহৰো এখন। দৰ্শকসকল, সমগ্ৰ দেশখনে শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, নাগৰিকৰ নিৰাপত্তা তথা জীৱনৰ উচ্চ মানদণ্ডৰ বাবে বিশ্বৰ ভিতৰতে এক উচ্চ স্থান দখল কৰি আছে ছিংগাপুৰে। দৰ্শকসকল, দেশৰ প্ৰশাসন গতিশীল আৰু তৎকালে কাৰ্যকৰী হোৱাবিধৰ। দৰ্শকসকল, জনসাধাৰণৰ দীৰ্ঘতম জীৱনকাল, দ্ৰুত ইণ্টাৰনেট সেৱা, শিশুৰ শূন্য মৃত্যু হাৰ আদি ৰাষ্ট্ৰখনৰ প্ৰধান বৈশিষ্ট্য। দুৰ্নীতিৰ হাৰ এই ৰাষ্ট্ৰখনত পৃথিৱীৰ ভিতৰতে ন্যূনতম। এই আটাইবোৰে ছিংগাপুৰ দেশখনক প্ৰগতিৰ পথেৰে আগুৱাই নি বিশ্বৰ এখন উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছে। দৰ্শকসকল, আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ধন্যবাদ।